Welcome to my SJ Assam. এটা পকৰি খাবলৈ যাওঁ ইনে থকাতকৈ সময় আবেলি এতিয়া এইফালে মোৰ লগত আছে কাঞ্চন এইফালে আছে মোৰ বন্ধু ধন হাই ক'ত যাম এতিয়া আমি পকৰি খাবলৈ যাম চাই থাকক ক'ত খাম কি কৰিম ৰাস্তাত ক'ত কি আছে সব দেখাই যাম সকলো বলক পকৰি খাই আহোঁ আমাৰ লগত হোৱাই না আকৌ আহি গ'ল এইফালে সমীৰণ পকৰি খাব যাম সমীৰণৰ পুৰা পইচা থাকি লৈ আহিছে জন চেপত এইফালে আছে আমাৰ ধন্তিমা এইফালে আছে আপোনাৰ ধন্তিমা কেটেপালৈ পুৰা ৰেডি আছে এইফালে মানে বিলাহীত কি কয় এই বিলাহী এই যে মালটো যে লাগে যে এইটো কি কয় ডাউক ৰখি আছে এই ডাউকৰ হাতীয়া লৈ আছে আমি এইফালে 3টা এইফালে 4টা যাবলৈ আছে আৰু বাটত কোন কোন আছে সকলো দেখাই আছোঁ পকৰি খাই আহোঁ খৰালে সুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ একদম জ্বলা দিলে পুৰিছে এইফালে পানী খাই আছে এইফালে পুৰা দিছে ই খোৱাত ভাল এই চান্স পালে 3টা একেচাতে বহাই দিব এইফালে মাতি হাই কি জুমি আছে গম পাইছে নাই এইফালে কিবা এটা গৈছে ই সেইটো চাই আছে গম পাইছে নকলে কি চাইছে আজিকালি লোৱা কি কম পকৰি খাই আছে দেই এয়াই নহয় আকৌ আৰু পকৰি আছিলে দুখন আৰু খাই শেষ কৰিলোঁ বৰ ধুনীয়া পকৰি যদি আপোনালোকে খায় আমাৰ ওচৰে পাজৰে কোনোবা যদি ভিডিঅ'টো চাই আছে লক্ষীবাৰী ফিল্ডখন নাপাওঁতে বৰ ধুনীয়া পকৰি বনাই তাত গৈ পিনি পকৰি খাই আহিব পাৰে আপোনালোকে ব্যৱহাৰ কেনেকুৱা কৰে মই সেইটো কথা মই নাজানো কিন্তু পকৰিটো ধুনীয়া বনাই মই সেইটো জানো আৰু খাই আহিব পাৰে মাস্কত নলগালে আপুনি খাই পাব মাস্ক লগালে কেনেকৈ খাব হ'ব খাই নৰ'ব আহি আমি পাই গ'লোঁ এনেই মোৰ বন্ধুৰ প্ৰণৱৰ দোকানৰ ওচৰত তাৰপৰা এইখিনি আমাৰ গাঁৱৰে বন্ধুক পাই গ'লোঁ তেওঁ এটা চেনেল আছে চেনেলটো কি আছিলে নাবানী আছামিজ বুলি মাৰিব তেতিয়া লিষ্টেড হয় ভালকৈ চাই আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব কৰি দিব ধুনীয়া ধুনীয়া এডুকেশ্যনৰ বিষয়ে ভিডিঅ' বনাই থাকে তেওঁ আপুনি যদি কিবা কম্পিটিটিভ এক্সামৰ প্ৰিপেৰেশ্যন কৰি আছে তেতিয়া কাৰণ আপোনাৰ কাৰণেতো বহুত দৰকাৰী হয় যদি আপুনি কিবা পৰীক্ষা দিম বুলি ভাবে কাৰণ এতিয়া চাকৰিও আহি আছে বা এনেও আপুনি যদি UPSC বা APSC প্ৰিপেৰেশ্যন কৰিছে তেতিয়া আপুনি চাব পাৰে নামটো আকৌ কৈ দিয়া নামটো কি আছিল নাবানী আছামিজ ছাবস্ক্ৰাইব কৰি দিব চাই পিনি এতিয়া আৰু যাওঁগৈ আৰু কিনো কৰিব ইয়াতো ৰখিতো লাভ নাই এইখিনি পালোহি গাঁৱৰ এডোখৰ দেখিছে আগতো এবাৰ দিছোঁ মই ব্লগ বনাইছোঁ এইখিনি দোকানত বন্ধুৰ দোকানত তেল নিবলৈ আহোঁতে মই ব্লগ এটা বনাইছিলোঁ আগতে
এইবাৰ চবকে এৰিম এইফালে আমাৰ এইফালে এৰিম ইয়াতো এৰিম এইফালে এৰিম চবকে এৰি এতিয়া যাম ঘৰলৈ মানে সৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ